এইবিলাক দেখিছা বুঢ়া আৰু ডেকাৰ খেল হৈছে ৰচিটনা খেল আৰু গাইজ মই ঘৰৰ পৰা ওলাই দিলোঁ এতিয়া আৰু তাত ঘৰ পদূলি মুখৰ ভিডিঅ'টো নকৰিলোঁ হাই দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল RWG নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম আৰু আমি ফাইনেলি আমাৰ বিহু তালৈ ওলাই ল'লোঁ আৰু বগা চাল আৰু গামোচা এখন ক'লা পেণ্ট পিন্ধি লৈছোঁ আৰু লগতে চাৰ্ট এটা লৈ লৈছোঁ আৰু সেইটো কেৰি বেগত আৰু চচপাটো পিন্ধি লৈছোঁ অলপ ৰ'দ দিছেতো আৰু মোৰ লগত আছে ৰতন ভাই মই দুটা যাওঁ দেৰি হৈছেগৈ আৰু এতিয়া বাজি গ'ল 12টা ব'লক এতিয়া তাৰাতিকে যাওঁ হা এইফালে বহাগী মেলা পাতিছে আৰু এইফালে বোকা চাওক মানে আজি ৰাতিপুৱা বৰষুণ দি দিয়াৰ কাৰণে বতৰ এনেকুৱা হৈ গ'ল জ্ঞান ভাই তুমি কি ক'বা বতৰৰ ওপৰত বতৰ বহুত বেয়া ৰাস্তা চাওক ৰাস্তা আৰু এইফালে খেলাই আছে গাইজ চকী খেল আৰু এইফালে দেখিব পাৰিছে এইটো হৈছে পেণ্ডেলটো আৰু ৰাস্তা অৱস্থা কি ক'ম আৰু ৰাস্তা অৱস্থা দেখিছেনে এইটো আৰু এইফালে চকী খেল খেলাই আছে এতিয়া আমি দুটা আহি আছোঁ এইটো মোৰ আছে আজি ৰতন ভাই আৰু মই দুটা ধুনীয়াকৈ আহি আছোঁ ধুনীয়াকৈ দেখিছে নহয় পূৰা খেলাই আছে খেল ব'লক চাব যাওঁ ব'ল আমি খেলা আৰু গাইজ মই পাই গ'লোঁ খেল দেখিছে নহয় বহুত মানুহ আজি ভিৰ হৈছে মানে অলপ খেল চাই আছে চকী খেল আৰু চকী খেল চাই দিওঁ মজা লাগিব নহয় জানো চাই থাককচোন আপোনালোকে আৰু আজি ৰ'দ দিছে কাৰণে মই চশমাখন পিন্ধি লৈছোঁ আৰু মোৰ লগত আছে এইটো জ্ঞান ভাই আৰু আমি সকলোৱে এণ্টাৰটেইনমেণ্ট লৈ আছোঁ চকী খেলোৱা আৰু আপোনালোকে চাওক চকী খেলোৱা আৰু গাইজ এইফালে চকী খেল খেলাই আছে আৰু চকী খেলৰ চাইডতে মানে অস্থায়ী কাৰ্যালয়ত বনাই আছে খিচিৰি আৰু সকলোকে ৰাইজকে খিচিৰি দিবৰ কাৰণে এই দাই বনাই আছে খিচিৰি দেখিছে নহয় আৰু এইটো স্থায়ী নহয় অস্থায়ী কাৰ্যালয় দেই আৰু এইফালে আৰু চকী খেল খেলোৱা তাৰপিছত খেলালে এতিয়া ৰচিটনা খেল কোলাম আৰু কচাই পথাৰ বৰীসকলৰ মাজত ৰচিটনা খেল আৰু চাওকচোন কি হয় আৰু গাইজ কচাই পথাৰ চোৱা কাৰণ এটা আছে কাৰণ কোলামক হৰাই দিলে আমাৰ কচাই পথাৰ পাৰ্টিসকলে আৰু এয়া কচাই পথাৰ দলটো আছে আৰু সন্মুখত আৰু এইফালে আছে কোলামা পাৰ্টিটো আমাৰ কচাই পথাৰ মানুহ বৰী মানুহৰ জোৰ আছে কিন্তু দেই আৰু এইফালে ফাইনেলি খেল খেলোৱা হৈ গ'ল আৰু গাইজ বৰীসকলে খেলোৱাৰ পিছত ক'লে ডেকা ল'ৰাবিলাকে ক'লে আহক আমি বুঢ়া আৰু ডেকাৰ মাজত ৰচিটনা খেল হৈ যায় বুলি আৰু সেইকাৰণে কোৱা দেখি লগত ৰচিটনা খেল পাতি দিলে ল'ৰা আৰু মানে ডেকা আৰু বুঢ়াৰ মাজত ৰচিটনা খেল এইফালে আছে মোৰ সন্মুখত আছে ডেকা ল'ৰা এজন দুজন আৰু এইফালে আছে বুঢ়া মানুহ এজন পিকুদা মানে বহুতো জড়িত হৈ আছে আৰু চাওকচোন খেলখনত মানে বুঢ়া আৰু ডেকাৰ মাজত খেল হৈছে চাওকচোন কি হ'লনো পলালে হেল্ল' পলালে নহয় আৰু জোৰ হৈয়ে গ'ল আহিয়ে গ'ল আৰু এই মানুহজন কিন্তু বহুত নেক্সট আৰু এইবিলাক টেকেলি ভঙা খেল খেলিব লৈছে বলক এতিয়া চাওঁগে টেকেলি ভঙা সৰু ল'ৰা ছোৱালীবোৰক খেলাব বুলি কোৱা হৈছে আৰু এতিয়া আমি চাবলৈ যাওঁ আহক বহুত মানুহ আহিছে আজি বহুত মানুহ আহিছে বতৰটো ডাৱৰীয়া কৰিছে ভাল লাগিছে খেলাত বতৰটোৱে আজি বহুত সহযোগিতা দিছে আৰু আমাক এইটো টেকেলি এটা অকল টেকেলি এটা আনিছে চাগে আৰু এইফালে টেকেলি দেখিছে নহয় সৰু ল'ৰাবিলাক খেলাব চাগে বুঢ়া ডেকাৰ মাজত ৰচিটনা খেল খেলোৱাৰ পিছত এতিয়া খেলালে ভাইটি ভণ্টিসকলক টেকেলি খেল এইটো ডাব্লিকেট টেকেলি দেই এইটো টেকেলিৰ তলতে টেকেলি দিও আছে এইটো হৈছে এতিয়া হৈছে এইটো কি বগীটিং ভঙাত খেল বগীটিং ভঙা খেল খেলোৱা বুলি ক'ব লাগিব আৰু এইফালে ছোৱালীজনী আমাৰ মুনু চিধা গৈ থকা আৰু অকণমান যোৱা এমটো ভাল আছিলে তাই ছোৱালী দল ৰখি আছে প্ৰথম ল'ৰা দল খেলা লৈ আছে তাৰপিছত ছোৱালী দল খেলাব আৰু
এনা গ'লে গুচি গ'লে তই এনা গ'লে গুচি গ'লিগে আসার ঘর দিছে কিন্তু বসন্ত দিছে কিন্তু ঘৰলৈ আহি গ'লোঁ আৰু ভণ্টিহঁতক নিব আহিলোঁ ভণ্টিহঁতে আহি আছে এতিয়া আমি আৰু ব'লক এতিয়া ভণ্টিহঁতক লৈ এতিয়া যাওঁ এতিয়া ন এতিয়া ইহঁতক নিবলৈ আহি গ'লোঁ আৰু মই টিপ আৰু গায়ত্ৰী মহন্ত দুজনী এতিয়া লৈ যাব আহিছোঁ কাৰণ ই মানে সৰু বিহুটি নাচিব যে সেইকাৰণে এক নিবলৈ আহি গ'লোঁ আৰু এতিয়া যাওঁ ব'লক হয় নাই ভালকৈ ভালকৈ নাচিবি দেই ঠিক আছে ভালকৈ নাচিবি নাই অঁ তই নানাচ নানাচ ন ব'ল আৰু ময়ো আহি পাই গ'লোঁ সেই বাইকখন ইয়াতে পাৰ্ক কৰি ল'লোঁ আৰু এতিয়া মোৰ লগত আছে কৃষ্ণ ভাই আৰু এইখন আছে মূল গেটখন মানে আকৌ আহিলোঁ আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক আৰু এইফালে সৰু তেনেকৈ হেৰি খেলাইছিলে টেকেলি ভঙা খেলাইছিলে তেতিয়া মই ভণ্টিহঁতক আনিবলৈ ঘৰলৈ গৈছিলোঁ আৰু এতিয়া ডাঙৰসকলক কি খেলাইছে টেকেলি ভঙা খেলাই আছে আৰু এইফালে এতিয়া আছে খিচিৰি আৰু এতিয়া বোলো আমি খিচিৰি খাবলৈ যাওঁ খিচিৰি টেষ্ট কৰোঁগৈ ব্লগ এইফালে ডাঙৰ মানুহৰ মানে বোৱাৰীসকলৰ হেৰি খেলাই আছে আৰু টেকেলি ভঙা খেলাই আছে আৰু এইফালে খিচিৰি টেষ্ট কৰি আছে আমি খিচিৰি টেষ্ট কৰিবলৈ যাওঁ ব্লগ অঁ और ये प्लेट से खिचड़ी टेस्ट बाटी कहाँ पर दे रहा है बाटी हम भी आ गया बाटी लेके टेस्ट करने के लिए खिचड़ी চামুচ আমাৰ ইয়াত ব্যৱস্থা নাই অলপ দিব দেই আছে এইফালে আছে মই মোবাইল লৈছোঁ অলপ দিওঁ দেই অলপ দিব বা গৰম গৰম আছে বলে ক'ত যাওঁ ক'ত খেলিবি ক'ত খাবিগে হা দোকান দিব খাই ল'ম কিহত বনাইছিলে জানো এইবিলাক খিচি দিছে ইমান গৰম হৈছে নহয় এটা আৰু ভাল লাগিছে খাই সোৱাদটো মজা আহিছে আৰু এইফালে হুলস্থুল অলপ হৈছে আৱাজটো অহা নাই চাগে মোৰ আৰু আপোনালোকে এডজাষ্ট কৰি লওক আৰু দেই ঠিক আছে আৰু গাইছে এইফালে বিহু আৰম্ভ হ'ল মানে বিহুৰ দুৱা মুকলি কৰিবৰ কাৰণে বিহুৰ ফাঁকিয়ে ধৰিবলৈ ওলাই গৈ আছে আৰু এইফালে গাঁৱৰ ৰাইজে ধুনীয়াকৈ মিলি পিনে এফাকি বিহু গান গায়গে কাৰণ বিহু মঞ্চ বিহুৰে দুৱা মুকলি কৰিব লাগিব নহয় জানো সেইকাৰণে সকলোৱে গাঁৱৰ ৰাইজে মিলি পিনে ধুনীয়াকৈ বিহু গাবলৈ ওলাইছে চাওকচোন কেনেকৈ বিহু গালেনো Love
এইফালে বিহু খতম হৈ যোৱাৰ পিছত ঢোল বাদন হ'ব ওলাইছে ঢোল বাদনত 3জন অংশগ্ৰহণ কৰিছে এজন হৈছে দীপু কোঁৱৰ 2 নম্বৰ হৈছে দেৱশিষ গগৈ আৰু 3 নম্বৰ হৈছে দেৱজিৎ গগৈ প্ৰথম নামত আহিছে দীপু কোঁৱৰ আৰু দীপু কোঁৱৰেনো কেনেকৈ কি কৰে চাওঁ আহকচোন ঢোল বাদনত এয়া আমাৰ মঞ্চত আহিছে আমাৰ দেৱজিৎ গগৈ আমাৰ মুলুং ভাই আহি গ'ল আমাৰ মুলুং ভাই ঢোল বাদনত দেৱজিৎ গগৈ গম পাইছেনে আমাৰ মুলুং ভাই আহি গ'ল আমাৰ মুলুং ভাইনো কেনেকৈ হেৰি কৰে চাই থাককচোন আপোনালোকে আহিছে ধুনীয়াকৈ ষ্টেজত উঠি পিনে আৰু পাৰিবনে নোৱাৰিব চাই থাকক আমাৰ দেৱজিৎ গগৈ আহিছে ধুনীয়াকৈ বজালে দেখিলা কমেণ্ট কৰিব কি হৈছে কেনেকুৱা হ'ল আৰু গাইজ ফাইনেলি এতিয়া ঢোল বাদন হৈ গ'ল আৰু ঢোল বাদন হোৱাৰ পিছতে আমাৰ এতিয়া হ'ব লৈছে যে কোলামুৱাৰ জেং বিহুৰ দলটো এতিয়া আহিছে আৰু ধুনীয়াকৈ নাচিব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ আৰু ভিডিঅ'টো বহুত দীঘল হ'ব চাগে কিন্তু বৰিং নহয় ভিডিঅ'টো চাই থাকক ঠিক আছে আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব শেষলৈকে চাব বুলি আশা থাকিলে ঠিক আছে এতিয়া বলক জেং বিহু দেখুৱাওঁ এইখিনি হৈছে কোলামুৱাৰ জীয়ৰী জেং বিহু দল আৰু আছে কছাৰীপথাৰ ইয়াৰ পিছত কছাৰীপথাৰ জেং বিহু দল হ'ব চাগে তাৰপিছত হ'ব বোৱাৰী জেং বিহু দল আৰু কছাৰীপথাৰ জেং বিহু দল মই আপোনালোকক কৈছিলোঁ 4টা দল হৈছে বুলি আৰু মাজগাঁৱৰ পৰা দল এইখিনি আহি ৰখি আছে এইফালে মাজগাঁও দল এইখিনি ৰখি আছে মাজগাঁও নগাঁও এইখিনি দল ৰখি আছে আৰু এইখিনি হৈছে কোলামুৱাৰ জেং বিহু দল